হেল্ল' বন্ধুসকল, আজি মই আহিছোঁ গাড়ীখন ভৰাবলৈ আৰু গাড়ীখন ভৰাওঁতে গাড়ীখন ওপৰত উঠাই থৈ দিছে। আজি দেখাইছোঁ আপোনালোকক গাড়ীখন উঠোৱাৰ পিছত গাড়ীখনৰ তলটো কেনেকুৱা দেখি। সকলোৱে গাড়ীখনৰ তলটো চাবলৈ নিশ্চয় মন যায়, কিন্তু চাব নোৱাৰে। আজি মই আপোনালোকক দেখাইছোঁ মোৰ অল্ট'খনৰ গাড়ীৰ তলৰ অংশটো। এইটো ছাছপেনশ্যন ছেটআপটো, এইটো স্প্ৰিংডাল যে দেখিছে কইল ড্ৰাইভ, আৰু এইবিলাকক কি বুলি কয় মই নাজানো। এইবিলাক সা সৰঞ্জাম লাগি থাকে, ৰড স্প্ৰিং নট কি লাগি থাকে চব। এইটো এইটো যদি আমি এনেকৈ চাই গৈ থাকোঁ, এইটো হৈছে তেলৰ টেংকিটো। এইটো তেলৰ টেংকি, আৰু ইফালে এইবিলাক এডাল চাইলেঞ্চাৰডাল, আৰু এইবোৰ তলৰ এইবিলাক। মই একো নকওঁ মুখেৰে, এইবিলাক কি আছে দেখিছেনে? ইমান ৱায়াৰিং গৈছে, আৰু এইটো হৈছে ফ্ৰণ্টৰ ছাইডটো। এইবিলাক এনেকুৱা এইখিনি দেখিছেনে? এটা ফ্ৰণ্ট হুইলৰ এইখিনি মেকানিজিম, এইবিলাক চাই লওক কি আছে ইয়াত। এইটো একদম ইঞ্জিনৰ তলটো, গাড়ী ইঞ্জিনৰ তলটো। কি আছে এইটো আগফালৰ পৰা দেখিবলৈ এনেকুৱা। বন্ধুসকল দেখিলে গাড়ী তলটো কেনেকুৱা কেনেকুৱা সা সৰঞ্জাম লাগি থাকে।